নমস্কাৰ বন্ধু বান্ধৱীসকল আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত অসমৰ বিভিন্ন হাইস্কুলৰ বাবে মুকলি হোৱা 5746টা স্নাতক শিক্ষক পদৰ অনলাইন আবেদন চলি আছে আৰু ইয়াৰ মাজতে আহিছে এখন নতুন এডেন্ডাম আৰু এই এডেন্ডামখনত কি কোৱা হৈছে সবিশেষ ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি হে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল 15 ছেপ্টেম্বৰত আৰু 30 ছেপ্টেম্বৰলৈকে চলাৰ কথা আছিল কিন্তু কালি এখন নটিফিকেশন যোগে এই তাৰিখ বঢ়াই দিয়া হৈছে অহা 7 অক্টোবৰলৈকে আৰু আহিছে এখন নতুন এডেন্ডাম আমি ইয়াতে দেখা পাইছো 9 নম্বৰ পইণ্টত সো সেই এডেন্ডামখনত কি লিখিছে এবাৰ চাই লওঁ এইখন হৈছে এডেন্ডামখন আজি তাৰিখত অৰ্থাৎ 29 ছেপ্টেম্বৰত ইস্যু কৰা হৈছে ইয়াতে লিখিছে ইন পাৰসুৱেন্স অফ দ্য গভৰ্ণমেণ্ট লেটাৰ নম্বৰটো উল্লেখ কৰিছে কালি তাৰিখত এই লেটাৰখন ইস্যু কৰা হৈছিল The degrees obtained under distance education mode conferred by KK Hendig State Open University, Indira Gandhi National Open University অর্থাৎ IGNOU, Institute of Distance and Open Learning IDOL under Guwahati University and Distance Education under Dibrugarh University shall also be considered at par and valid with the degrees awarded by state, central and private university duly established as per law passed by the parliament and state legislature and duly recognized by the University Grants Commission. স্পষ্টভাৱে কথাখিনি উল্লেখ কৰিছে প্ৰথম যিখন নটিফিকেশন ওলাইছিল তাতে দূৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ পৰা লাভ কৰা ডিগ্ৰী ডিপ্লোমাসমূহ বৈধ নহয় বুলি বা বৈধ বুলি ধৰা নহব বুলি নটিফিকেশনখনত লিখিছিল কিন্তু আমি কৈছিলো এনে ধৰণৰ এখন নটিফিকেশন ওলোৱাৰ সম্ভাৱনা আছে আৰু হেয়াই হল এইখন নটিফিকেশন আপোনালোকে দেখা পাইছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু জিইউ আৰু ডিইউৰ আইডলৰ অধীনত কৰা ডিগ্ৰীসমূহ বা ডিপ্লোমাসমূহ বৈধ হ'ব আৰু এপ্লাই কৰিব পাৰিব কোনো অসুবিধা নাই তাৰ পিছত কি লিখিছে The degrees awarded for programs conducted by Open Distance Learning ODL institutions recognized by erstwhile DEC অর্থাৎ Distance Education Council আর UGC মানে তো জানেই University Grants Commission in conformity with UGC notification on specification of degrees will be treated as equivalent to the corresponding awards of the degrees of the traditional universities institutions এক কথাত সমপৰ্যায়ৰ বুলি ধৰা হ'ব যিসমূহ ডিসটেন্স মোডত লাভ কৰা ডিগ্ৰী আৰু যিসমূহ ট্ৰেডিশনালি লাভ কৰা ডিগ্ৰী বা ডিপ্লোমা আছে আৰু তলত লিখিছে যে অসমৰ বিভিন্ন ODLত লাভ কৰা ডিগ্ৰীসমূহ বৈধ হ'ব কিন্তু সেই ইনষ্টিটিউচনসমূহ UGC বা DEC ৰিকগনাইজড হ'ব লাগিব যদিহে সেই ইনষ্টিটিউটসমূহ বা ইউনিভাৰ্চিটিসমূহ DEC বা UGC ৰিকগনাইজড নহয় তেনেহলে ভ্যালিড বুলি ধৰা নহব আৰু এইখন এডেন্ডাম পূৰ্বৰ যিখন নটিফিকেশন ওলাইছিল 11/9/2020 ইস্যু কৰা আৰু 12/9/2020 ওলোৱা এডভাৰটাইজমেন্টখনৰ সৈতে একেলগে ধৰা হ'ব আৰু এইখিনি আছিল শেহতীয়া নটিফিকেশন আপোনালোকে তলৰ পিনে ইয়াতে সিগনেচাৰো দেখা পাব ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ সো এইখিনি আছিল শেহতীয়া তথ্য আপোনালোকৰ সৈতে শেয়াৰ কৰিবলগীয়া আশা কৰিছো ভিডিওটো আকৰ্তৰে ভাল পাইছে ভাল পালে লাইক কৰিবলৈ নাপাহৰিব শেয়াৰ কৰক আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ